সকলোকে স্বাগতম। আজি মই ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ মেকআপৰ পৰাই। আজি আমাৰ সমন্বয় ক্ষেত্ৰৰ এটা প্ৰগ্ৰেম আছে যোৰহাট কোৰ্ট ফিল্ডত। মই এতিয়া পিন্ধিছোঁ হাজঙৰ ড্ৰেছযোৰ। ইয়াৰ ওপৰতে মই পিন্ধিছোঁ ঝুমুৰৰ শাড়ীখন। ঝুমুৰৰ শাড়ীখনটো মই পিন্ধিব নাজানো, সেইবাবে আকৌ আনৰ ওপৰতে বিশ্বাস কৰি মই ঝুমুৰৰ শাড়ীখন ইহঁত দুজনীয়ে মোক পিন্ধাই দিছে। সন্ধিয়া চাহকাপৰ লগতে আমি সকলো ৰেডি এতিয়া যাবৰ কাৰণে। কেলেণ্ডাৰত থকা মতে আজি দেওবাৰ। নিজৰ ভৰিৰ ওপৰতে আমি বিশ্বাস কৰি পাই গ'লোহি কোৰ্ট ফিল্ডত হৈ আছে বাণিজ্য মেলা। আমি এতিয়া ভিতৰলৈ সোমাই আহিছোঁ। প্ৰাক ঐতিহাসিক যুগৰে পৰা অসমৰ বুকুলৈ বিভিন্ন জনগোষ্ঠীৰ আগমন হৈছে। প্ৰতিটো জনগোষ্ঠীৰ অনবদ্য হাজঙৰ ভিডিঅ'টো মই পোৱা নাই এতিয়ালৈকে, সেইবাবে দিয়া নাই। আজি সমন্বয় ক্ষেত্ৰৰ 10 বছৰ হ'ল আৰু এইখনে আমাক সকলোকে আজি সন্মানিত কৰিলে। আজিলৈ সামৰিছোঁ।